বিশিষ্ট ৰচীবোধে মানুহক পশুত্বৰ পৰা দেৱত্বলৈ তুলি ধৰিব পাৰে। নমস্কাৰ। বিশিষ্ট ৰচীবোধ সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে মই এই ছুটি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। খন্তেক ৰৈ শুনিবচোন। অসমীয়া এষাৰ কথা আছে, ধানটোৰ প্ৰতি কোনটো মানুহটোৰ প্ৰতি মনটো। মনৰ ভিন্নতা আছে বাবেই মানুহৰ ধ্যান ধাৰণাও ভিন্ন হয়। ধ্যান ধাৰণা ভিন্ন হয় বাবেই ৰুচি অভিৰুচিও ভিন্ন হয়। অৱশ্যে ৰুচি অভিৰুচি ভিন্ন হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে, যেনে বয়স, সামাজিক পৰম্পৰাৰ ভিন্নতা, জলবায়ুৰ ভিন্নতা, কৃষ্টি সংস্কৃতি সভ্যতা, শিক্ষাৰ ভিন্নতা ইত্যাদি ইত্যাদি। অৱশ্যে মনৰ ভিন্নতা ইয়াৰ বিশিষ্ট কাৰণ হিচাপে পৰিলক্ষিত হৈছে বা পৰিগণিত হৈছে। মনৰ ভিন্নতাৰ বাবেই আমাৰ ৰুচি অভিৰুচিও ভিন্ন হৈ পৰিছে। কাৰণ মানুহ মনৰ দ্বাৰা পৰিচালিত হয়। যিটো কথা আপুনি ভাল পাইছে সেই কথাটো হয়তো বহুতে ভাল নাপাব পাৰে। বহুতে উপকাৰী বুলি ভবা কথা এটা আপোনাৰ কাৰণে উপকাৰী নহ'ব পাৰে। এনেধৰণৰ ৰুচিবোধৰ বৈচিত্ৰ্য আহিছে। এই ৰুচিবোধৰ বৈচিত্ৰতাৰ বাবেই আমি বিভিন্ন সময়ত সামাজিকভাৱে যথেষ্ট প্ৰত্যাহ্বান আমি সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা এই সামাজিক ক্ষেত্ৰৰ উপৰিও ধৰ্মীয় ক্ষেত্ৰতো এই ৰুচিবোধৰ বিচিত্ৰতাই যথেষ্ট প্ৰভাৱিত কৰে আৰু যথেষ্ট আন্দোলন তথা সংঘৰ্ষৰ সৃষ্টি কৰাও আমি দেখিবলৈ পাইছোঁ। গতিকে আমি ক'ব পৰা হৈছোঁ যে ৰুচিবোধৰ ভিন্নতাই আমাক সমাজত বা ধৰ্মীয় ক্ষেত্ৰত ঐক্য বিনষ্ট কৰিছে, শান্তি হৰণ কৰিছে। ঐক্য শান্তি বিনষ্টকাৰী এই ৰুচিবোধ আমি নিশ্চয় এৰিব লাগিব আৰু তাৰ কাৰণে আমি এক বিশিষ্ট ৰুচিবোধৰ অনুসন্ধান কৰিব লাগিব। বিশিষ্ট ৰুচিবোধ মানে আমি ক'ব বিচাৰিছোঁ যিটো ৰুচিবোধ সকলো মানুহে গ্ৰহণ কৰিব পৰা এক ৰুচিবোধ, সেইটো হ'ল বিশিষ্ট ৰুচিবোধ। এই বিশিষ্ট ৰুচিবোধ সকলো মানুহৰ জীৱনলৈকে আহে আৰু বহুতে একেবাৰতে ইয়াক গ্ৰহণ কৰে আৰু বহুতে বহুবাৰ চেষ্টা কৰাৰ পিছত গ্ৰহণ কৰে আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে ইয়াক ধৰি ৰাখিবলৈ চেষ্টা কৰে। আমি সকলোৱে জানো যে বিশিষ্ট ৰুচিবোধে আমাক পশুত্বৰ পৰা দেৱত্বলৈ তুলি ধৰিব পাৰে, সাধাৰণৰ পৰা এক বিশিষ্ট ৰূপলৈ লৈ যাব পাৰে। তেনেহ'লে বিশিষ্ট ৰুচিবোধ আমাৰ সকলোৰে আদৰণীয়। এই ৰুচিবোধৰ পৰা আমি আমাৰ সমাজৰ শান্তি ঐক্য আমি কামনা কৰিব পাৰোঁ, আশা কৰিব পাৰোঁ। তেন্তে আহক আমাৰ সমাজলৈ ঐক্য শান্তি কঢ়িয়াব পৰা বিশিষ্ট ৰুচিবোধৰ আমি অনুশীলন কৰোঁ আৰু আমাৰ সমাজ ক্ষেত্ৰলৈ ঐক্য শান্তিৰ বাট সুগম কৰোঁ। ধন্যবাদ।